हेलो एवरीवन की खबर आपनालोकर आशा करूँ निश्चय भालेই আছে। আজি নিম পাতেৰে ঘৰতে সাবুন প্ৰস্তুত কৰোঁ বলক। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। এতিয়া মই এটা মিক্সাৰ জাৰত এই নিম পাতখিনি দি লম আৰু ইয়াতে মই অলপ পানী এড কৰিম। পানীখিনি দিলে আমাৰ পেষ্টটো বনাবলৈ সহজ হ'ব। ভালদৰে এইখিনি পেষ্ট কৰি লৈ এতিয়া ইয়াতে মই এল'ভেৰা পাত দুটামান দি দিম। নিম পাতটো আমাৰ ছালৰ বাবেও বহুত উপকাৰী। এয়া মই এল'ভেৰাখিনি দি দিছোঁ। এল'ভেৰাখিনি দি লোৱাৰ পাছত এতিয়া মই মিক্সাৰ জাৰত আকৌ এবাৰ পেষ্টটো ভালদৰে পিহি ল'ম। ইয়াৰ আমাৰ পেষ্টটো ৰেডি। এতিয়া মই চেকনি এখনৰ সহায়ত ভালদৰে ইয়াৰ ৰসখিনি উলিয়াই ল'ম। আপোনালোকে চেকনি অথবা কটনৰ কাপোৰেৰেও ৰসখিনি উলিয়াব পাৰিব। এয়া মই ভালদৰে চেপি লৈছোঁ। এয়া দেখিছে ৰসখিনি ভালদৰে ওলাই গ'ল। এতিয়া মই চপ পেষ্টখিনি কাটি লওঁ। এয়া মোৰ আধা কেজি চপ পেষ্ট মই সমানে দুভাগ কৰি লৈছোঁ, মানে মই এপোৱা লৈছোঁ। এয়া মই সমানে সৰু সৰুকৈ কাটি লৈছোঁ। সৰু সৰুকৈ কাটিলে আমাৰ গলাবলৈ সহজ হ'ব। এয়া দেখিছে সৰু সৰুকৈ সৰু টুকুৰা কৰি মই চপ পেষ্টখিনি কাটি লৈছোঁ। এয়া আমাৰ চপ পেষ্টখিনি কটা হৈ গৈছে। চপ পেষ্টখিনি গলাওঁতে আমি ডাবল বইল পদ্ধতি ব্যৱহাৰ কৰিম। তাৰ বাবে মই এখন কেৰাহীত অলপমান পানী গৰম কৰি লৈছোঁ। এতিয়া চচপেন এটাত চচ পেষ্টখিনি দি পেলাই এয়া উতলাৰ পানীখিনিত এনেদৰে লৰাই আছোঁ। এতিয়া দেখিছে অলপ অলপকৈ গলিবলৈ আৰম্ভ কৰিছে। আপোনালোকে চপ পেষ্ট কিনোতেনে ভাল কোৱালিটিৰ চপ পেষ্ট কিনিব। এয়া দেখিছে চপ পেষ্টখিনি ভালদৰে গলি গৈছে। এয়া ভালদৰে গলি যোৱা হৈ গৈছে। এতিয়া মই এটা পাত্ৰত চপ পেষ্টখিনি উলিয়াই লৈছোঁ। আৰু এতিয়া তাত পিচি থোৱা নিম পাতৰ ৰসখিনি দি দিছোঁ আৰু ভালদৰে লৰাই লৈছোঁ। এয়া ভালদৰে মিক্স হোৱাৰ পাছত মই তাত ভিটামিন ই কেপচুল 3টা এড কৰিছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে নিদিবও পাৰে। এয়া মই টেবলেটকেইটা এটা এটা কৰি ভালদৰে দি লৈ ভালদৰে মিক্স কৰি লৈছোঁ। ভালদৰে মিক্স কৰি লৈছোঁ। ভালদৰে মিক্স হোৱাৰ পাছত এতিয়া বাকী থকা ৰসখিনিও আমি ইয়াত দি দিছোঁ। ওপৰত থকা ফেনটো দেখিছেনে? লাহে লাহে এইখিনি মই এখন চামুচৰ সহায়ত আঁতৰাই দিছোঁ। থাকিলেও একো নহয়, আপোনালোকে এইখিনি নতৰাবলৈও পাৰে। এতিয়া এই পেষ্টটো আমি গৰমে গৰমে এখন ছিলিকন মলত দি দিব লাগিব। এয়া এখন ছিলিকন মলত মই পেষ্টখিনি দি দিছোঁ। এয়া আমি কমেও 20 মিনিটৰ কাৰণে আইচত ভৰাই থ'ব লাগিব, ফ্ৰিজত। এয়া 20 মিনিটমানৰ পাছত উলিয়াই আনিছোঁ। দেখিছে কিমান ছফ্ট হৈছে চাবোনটো। এয়া মই এটা এটাকৈ গোটেইকেইটা চাবোন উলিয়াই লৈছোঁ। ইমান ধুনীয়া হৈছে চাবোনকেইটা, দেখিবলৈ পাইছে আপোনালোকে। বহুত ছফ্ট হৈছে চাবোনকেইটা। এতিয়া মই এইকেইটা হাত ধুই আপোনালোকক দেখাই আছোঁ। এইখিনি মই ব্যৱহাৰ কৰি দেখাইছোঁ। মই এটুকুৰ চাবোন লৈ পেলাই দেখাইছোঁ। ধুনীয়াকৈ ফেনাই গৈছে। এয়া ভালদৰে ফেনাই গৈছে। দেখিছে, এনেদৰে আপোনালোকে ঘৰতে অতি কম সহজতে চাবোন তৈয়াৰ কৰি ব্যৱহাৰ কৰিব পাৰিব।